হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা সময়খিনিতে খোজকাঢ়িবলৈ ওলাই আহিলোঁ। এতিয়া 4:06 হৈছে আৰু আজি ৰাতিপুৱাৰ দৃশ্য চাওক। আজি যিহেতু দেওবাৰ আৰু দেওবাৰে আমাৰ শদিয়া চকত বজাৰ বহে আৰু এতিয়া মানুহৰ সমাগম নাই, যিহেতু খোজকাঢ়িবলৈ ভাল লাগিছে। ৰাতিপুৱাৰ বতাহখিনি ল'বলৈ খুব ধুনীয়া লাগে, গম পায়নে? এই ৰাতিপুৱাৰ বতাহজাক দিনটোলৈ নাপাওঁ, গতিকে বিচনাতে মনত পৰে বতাহজাক ল'বৰ বাবে আৰু সাৰ পালে ঘপককৈ উঠি আমি ইজনীয়ে সিজনীক ফোন কৰি গুচি আহোঁ। আমি গৈ আছোঁ আৰু এই চাৰিআলিৰ লেফ্ট চাইডে আমি সোমাই দিম। এইজোপা হৈছে বহুত ডাঙৰ আহত গছ। এইজোপা এই পাছৰজনী হৈছে মোৰ ভণ্টি আৰু এইফালৰজনী হৈছে মোৰ বৌ। আমি তিনিগৰাকীয়ে সদায় এনেকৈ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁ। আপোনালোকে বাৰু মৰ্ণিং ৱাক কৰেনে? যদি কৰে কমেণ্টত জনাব দেই। আজিকালি খোজ নাকাঢ়িলে মানুহৰ বেমাৰ আজাৰ বেছি হয়, গতিকে সুস্বাস্থ্য হৈ থাকিবৰ কাৰণে চেষ্টা কৰিছোঁ। আকাশৰ জোনবাই চাওক। আমাৰ মালিক আহি গ'ল, দেখিছেনে? বঢ়িয়া। ৰাতিপুৱাতে আজি বহুত গৰম হৈছে দেই। ইমান ৰাতিপুৱাতে আহিছোঁ যদিও, বতাহ মাৰিছে যদিও ইমানে গৰম, পুৰা ঘাম ওলাই গৈছে। ভগৱান, আজিৰ দিনটো কি হ'ব বাৰু? আমি গৈ আছোঁ আৰু দেখিছেনে পোহৰটো ক্ৰমানে মানুহ দেখা হৈ গৈছে আৰু গৈ আছোঁ আৰু বেছি দূৰ নাযাওঁ আৰু ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰমান খোজকাঢ়ি দিয়া হয় ৰাতিপুৱাতে আৰু বাকীবিলাকে আমাতকৈ আগত আহিলে এওঁলোকে ঘূৰি দিলে, দেখিছেনে? আমাৰ নিৰ্দিষ্ট স্থান পালোহি আৰু আমি সদায় কৃষ্ণচূড়া গছৰ তললৈ আহি ঘূৰি যাওঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানে। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।